এই মুহূৰ্তত পাব্লিক প্ৰেছৰ দৰ্শক ৰাইজক জনাব বিচাৰোঁ যে শুক্ৰবাৰে পাব্লিক প্ৰেছত এটা বাতৰি প্ৰচাৰ কৰা হৈছিল। উক্ত বাতৰিটো আছিল অনাহাৰে অৰ্ধহাৰে থাকি শিৱসাগৰ দৌল প্ৰাংগণত পাৰ চৰাই মৃত্যু। এই বাতৰিটো প্ৰচাৰ হোৱাৰ পাছত শিৱসাগৰৰ এজন উদ্যোগী যুৱক পৰীক্ষিত বৰুৱা আগবাঢ়ি আহিল শিৱসাগৰ দৌল প্ৰাংগণত থকা পাৰ চৰাইবোৰৰ স্বাৰ্থত। পৰীক্ষিত বৰুৱাই এই সন্দৰ্ভত শিৱসাগৰ দৌল উন্নয়ন সমিতিৰ সম্পাদকৰ সৈতে যোগাযোগ কৰি পাৰ চৰাইবোৰৰ কাৰণে কিবা এটা কল্যাণমূলক কাম কৰিব পাৰি নেকি সেই চিন্তা কৰিয়েই পৰীক্ষিত বৰুৱাই এটা বস্তাত চাউল আনি পাৰ চৰাইবোৰক খাবলৈ দিয়ে। এই সুযোগতে শিৱসাগৰৰ উদ্যোগী যুৱক পৰীক্ষিত বৰুৱাক পাব্লিক প্ৰেছৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰা হ'ল। এই সম্পৰ্কে পৰীক্ষিত বৰুৱাই কি মন্তব্য আগবঢ়াইছে শুনক আপোনালোকে। শিৱসাগৰৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট মফিদুল ইছলামৰ সৈতে মনোজ কুমাৰ গগৈ, প্ৰতিবেদন পাব্লিক প্ৰেছ। আজি আমি পাব্লিক প্ৰেছৰ যোগেদি আমাৰ শিৱসাগৰৰ শিৱ মন্দিৰৰ যিবোৰ পাৰ আছে সেই পাৰবোৰ খাদ্য সংকটৰ কথা আমি জানিবলৈ পাওঁ। আৰু আমি বাতৰিটো পোৱাৰ লগে লগে আমি উক্ত সাংবাদিকগৰাকীক আমি যোগাযোগ কৰি পেলাই আমি শিৱসাগৰ শিৱদৌলৰ দৌল উন্নয়ন সমিতিৰ শ্ৰদ্ধাৰ সাধাৰণ সম্পাদক ডাঙৰীয়াক যোগাযোগ কৰি পেলাই আমি উক্ত স্থানত যিটো স্থানত চাউল দিব পৰা যায় সেই স্থানত আজি আমি পাৰক খাবলৈ আমি চাউল দিলোঁ। আৰু ইয়াৰ দ্বাৰাই মই পোনপ্ৰথমে মই পাব্লিক প্ৰেছক মই ধন্যবাদ জনাইছোঁ যে জীৱ জন্তু লৈ পেলাই তথা পক্ষীবোৰক লৈ পেলাই এনে এটা বাতৰি পৰিৱেশন কৰাৰ কাৰণে। আৰু লগতে মই ইয়াৰ দ্বাৰা এটি আহ্বান জনাইছোঁ শিৱসাগৰবাসীক, যোনে যেনেকৈ পাৰে আপোনালোকে আমাৰ শিৱদৌলৰ পাৰখিনিকে আদি কৰি বাকী য'ত যি জীৱ জন্তু আছে আপোনালোকৰ সাধ্য অনুযায়ী আপোনালোকে যাতে খাদ্য আগবঢ়ায়। আৰু বিশেষকৈ শিৱদৌলৰ যদি পাৰক আপোনালোকে চাউল দিবলৈ আহে, আপোনালোকে এটা কথা মনত ৰাখিব যাতে আপোনালোকে দৌল সমিতিৰ লগত যোগাযোগ কৰিহে আহিব। কাৰণ যিহেতু শিৱদৌলৰ মুখ্য প্ৰৱেশদ্বাৰখন বন্ধ হৈ আছে কৰোণাৰ কাৰণে, গতিকে আপোনালোকে দৌল কমিটিৰ লগত প্ৰথমে যোগাযোগ কৰিব। যোগাযোগ কৰি পেলাই তাত এটা নিৰ্দিষ্ট স্থান আছে চাউল দিব পৰা, সেই স্থানতে আপোনালোকে চাউল দিব খাবলৈ।